ঘটনাটো মানে ছাৰ কালি এনেকুৱা ইভিনিং টাইম মানত ছাগলী পৰি গৈছে তাতে তাৰপিছত আমিতো গম নাপাইলোঁ আমি এনেকুৱা বাহিৰত অলপ ফুৰিব যাওঁ ইভিনিং টাইমত তাৰপিছত আহি মানে ৰাতিত খাই লৈ আমি শুবলৈ সোমাইছিলোঁ তাতে ঘৰত তাৰপিছত তেতিয়া মানে ছাগলীৰ কান্দোৱা থকাটো মাতটো শুনা পাইছোঁ তাতে মানে ছাগলীটো ক'ত কান্দি আছে মই চাবলৈ গৈছোঁ টৰ্চ লৈ তাৰপিছত টৰ্চ লৈ চাবলৈ যাওঁ তাৰপিছত দেখিলোঁ যে তাক কুৱাত মানে পৰি যোৱাটো মানে এনেই দেখা গৈছে মানে যিটো ঢাকি থৈছোঁ এইটো মানে অচাৰ হৈ আছিল তাৰপিছত মই দেখিলোঁ ছাগলীটো দেখা নাযায় তাত ভিতৰত ধন্দৰ আছে তাতে সোমাই আছিল তাৰপিছত ছাগলীটো আমাৰ নহয় আমাৰ জিঠি আমাৰ হয় তাৰপিছত মই জিঠিক ফোন কৰি কৈছোঁ জিঠি তোমাৰ ছাগলী যিটো বিচাৰি আছা এইটো মানে আমাৰ এই আগৰ পুৰণা কুৱাত তাতে পৰি আছে মানে কান্দনটো শুনা পাইছোঁ মাতটো তাৰপিছত আমাৰ জিঠি ৰাতিৰ এনেকুৱা 10টামান বাজিছে তাৰপিছত আমাৰ জিঠিৰ শুনাৰ লগে লগে আহি মানে চাই হয় মাতটো শুনা যায় কিন্তু ছাগলীটো দেখা নাযায় তাৰপিছত এনেকাই জিঠি আউচকাউচ হ'লে ছাগলীটো পৰি আছে কি কৰা যায় তাৰপিছত এতিয়া বাজাৰত আদিবাসীৰ চোতালত আহে না তাৰপিছত উমিৰা শুনি মানে এজন খালি আহিছে ৰাতিপুৱা এনেকুৱা 10টামান বাজিছিল 11টামান প্ৰায় 10:30 পাৰ হয় মানে এনেকুৱা টাইমত আহিছে তাৰপিছত আহি মানে তাতে গ'ল ছাগলীৰ মালিকটোক মাতিল ছাগলীৰ মালিকটো মাতি আহিল কোনো ল'ৰা মানুহ নাই মই আছিলোঁ তাইৰ জিঠি আৰু তাইৰ বৌ আছিল ঘৰৰ ওচৰৰ তাৰপিছত সোমাল কোনো ছেফটিৰ কাৰণে এনে কমৰত ৰছীও বান্ধা নাই তাৰপিছত এনে ৰছীটো বান্ধি এনে ধৰি নামি গৈছে তাৰপিছত ধৰি নামি গ'ল তাৰপিছত তাই সোমোৱাৰ লগে লগে কৈছে যে ভিতৰত যে গোন্ধ হৈছে গেছ আছে তাৰপিছত মই বাৰাণ্ডাত ইয়াতে বহি আছিলোঁ তাৰপিছত গেছ আছে যিটো সোনকালে আহিব গেছ থাকিলে তাই বিহুচ হৈ মৰিবও পাৰে মই কৈছোঁ তাৰপিছত এনেকুৱা কোৱাৰ লগে লগে আমাৰ বৌ আৰু জিঠিয়ে মানে ভয় খাল যে মৰিলে ৰিক্সটো কাৰ হ'ব বেয়া ঘটনাটো হ'ব না তাৰপিছত ইয়াতে তাই সোমাই আৰু এবাৰ উঠি আহিছে গেছ আছে তাৰপিছত কুৱাৰ কাপত বহিছে তাৰপিছত আমাৰ জিঠিয়ে কৈছে যে নালাগে থাওক মৰুক তাতে ছাগলীটো মৰুক নালাগে আৰু সোমাব নালাগে তাৰপিছত নহয় মই ইমান দহা কুৱাত মই এটা গৰু উঠাব পাৰোঁ আৰু ছাগলীটো আৰু দহাও নহয় তাৰপিছত তাই আৰু নামি গ'ল আৰু নামি যায় তাৰপিছত তাই আৰু পূৰা দেহাটো কঁপিছে ভিতৰত দেহাটো পূৰা কঁপি মানে আৰু তাই উঠিব চাইছিল আধা আহিছেগৈ উঠিয়া তাৰপাছত দেহাটো কঁপি থাকিল তাৰপিছত মই মাতিলোঁ তই উঠিব পাৰিবি নে নাপাৰিবগৈ মই মাতি আছোঁ বাহিৰৰ পৰা তাৰপিছত আৰু ৰাওৱে নওলায় আৰু গল্পই মানে ভাল কৰি নওলায় মাতটো ওলাই নাই তাৰপিছত মই বিৰাট ভয় খালোঁ মানুহটো দেহাটো চাৰি দিছে আৰু উঠিবই নোৱাৰিব তাৰপিছত এনেকাই থাকি অলপ পিছত থাকিয়ে মানুহ ৰছীটো চাৰি পৰি গ'ল পৰি মানে ঠেংটা খালি দেখা গ'ল বাহিৰত ভিতৰত ধন্দৰ আছে না তাতে গাঁৱটো মানে সোমাই গ'ল খালি ঠেংটো দেখা যায় তাৰপিছত মইতো বহুত ভয় খালোঁ তাতেতো মানুহটো মৰিল বোধহয় আৰু বেছি দেৰি থাকিলেতো মৰিবই চাগে না তাৰপিছত মই আমাৰ ইয়াতে বাজাৰত মানে আমাৰ খুৰাহঁত আছে আমাৰ খুৰাহঁত তাতে গাহৰি কাটে তাৰপিছত মই খুৰাক লগে লগে ফোন কৰি যে কৈলোঁ যে খুৰা এনেকুৱা ছাগলী উঠাব যায় মানে এনেকুৱা হ'ল যে এই চাউতালটো মানে চিনা হয়গৈ মানে চিনাকি হয় ৰচেন গৈ মানে ভাল নামটোতো গম নাপাওঁ মই এনেতো ৰচেন গৈ মাতে তাৰপিছত আমাৰ খুৰা গৈ আগতে তালৈ মই মানুহ পঠাই দিওঁ তাৰপিছত মানুহ আহিল 2জন আহিছে উমাৰে চাউতাল মানুহ আহিছে 2জন তাৰপিছত আহি মানে এজন যাই নামিছে চাউতালটো আৰু ছেফটিৰ কাৰণে একো বান্ধা নাই ইফালে চোন একে লগে লগে সোমাল আমি তাও মানে গামচাটো মুখত বান্ধিয়া লওঁ যিটো গেছ আছে মুখত বান্ধিয়া লওঁ গামচাটো তাৰপিছত সোমায়া তাই মানুহক লৰাই চাইল মানুহটো একো হুচ নাই তাৰপিছত মানুহটোতো হুচ নাই মৰিল নাকি এনেকুৱা ক'ল তাৰপিছত তুই আহ ক'লোঁ তাৰপিছত আহিবা চাইল আৰু এনেকাই দেহাটো কঁপি বিহুচ হোৱা মতন আৰু পৰি গ'ল মানে যি বাচাব গৈছিল তাৰপাছত এনেকুৱাটো কথাটো বহুত ঝামেলা হ'ল কাহক কোনেও ভয় খাই তাতে যাবলৈ এনেকাই পুলিচ মাতিলোঁ আহিল তাৰপাছত যাই পাছৰ চান্দাইছে হুচ আছে তাক উঠাই মানে এইটোতো একো হোৱা নাই খালি অলপ নাৰ্ভাছ হৈ মানে দেহাটো চাৰি দিছে আৰু যাই পাছৰ আগতে যায় মানে বিহুচ হৈছে মানে মিৰ্গিৰিমাৰ আছে গৈছেগৈ মিৰ্গিৰিমাৰ আছে না তাতে মিৰ্গিৰিমাৰ উঠে হ'ব পাৰে তাৰপিছত পুলিচগিলান চাইছে যে উকাচটো আছে মানে ৰক্তবিলাক চলা ফিৰা কৰি আছে তাইও মৰা নাই নামৰিতো ভাল এনেকুৱা মানে ছাগলীটো মানে তাই পাইল নিয়ে মানে খাব তাতে মৰা নাছিলতো
ছাগলীও মৰা নাই ছাগলীও এনেকুৱা ভিতৰত সোমাই তাই কান্দি আছে তাৰপিছত মেৰা ছাগলটো পাৰিলে নিয়া খাব এনেকুৱা এনেকুৱা আহিছে আহিছে সিহঁতে উঠাইছে ৰেস্কিউ কৰিছে আহি মানে